চেনেল চিকুজ ব্লগ। আজি আপোনালোকক মই এখন বিশাল অৰণ্য দেখুৱাবলৈ গৈ আছোঁ আৰু সেই অৰণ্যখনত কি আছে আপোনালোকক মই হয়তো বাঘো দেখিব পাৰোঁ। এতিয়া সেই বিশাল অৰণ্যখনলৈ গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আপোনালোকেও আহক দেৰি নকৰিব। ফাইনেলি মই এই বিশাল অৰণ্যখনলৈ আহি পালোঁ আৰু এই অৰণ্যখনৰ ভিতৰত কি আছে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। মই এনে অলপমান গৰুটোৰ লগত ধেমালি কৰিলোঁ আৰু তাৰমানে কি জানেনে, মই গৰু ছাগলীক খুবেই ভাল পাওঁ। আপোনালোকে সৌ ঘৰটো দেখিছেনে? সেই ঘৰটো আগতে পঞ্চায়ত আছিল আৰু দুৰ্ভাগ্যবশতঃ সেই ঘৰটো কোনোবাই জুই জ্বলাই দিলে। আৰু এই অৰণ্যখনৰ মাজতে আপোনালোকক মই এটা বিশাল ডাঙৰ পুখুৰী দেখুৱাবলৈ গৈ আছোঁ। আহি থাকক। এইটো চাওক কিমান ডাঙৰ পুখুৰী আৰু ইয়াত পদুম ফুল আছিল। কিছুমান মানুহৰ অকাৰণৰ বাবে পদুম ফুলবোৰ মৰি নোহোৱা হৈ গ'ল আৰু ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে। মাছবোৰ আপোনালোক মই দেখুৱাব নোৱাৰিম। আপোনালোকে পুখুৰীটো চাই থাকক। আৰু এই অৰণ্যখনৰ মাজত মই অকলে এটা কথা কি জানেনে, ইয়াত অকলে ময়ো নাই, ইয়াত ভূতো আছে। আৰু এইখনে হ'ল মই দেখুৱাবলগীয়া অৰণ্যখন আপোনালোকে ভালদৰে চাই লওক। ইয়াত কি আছে। মাজতে আপোনালোকৰ যদি ঢেকীয়া খাবলৈ মন যায়, ইয়াত আহি যিমান লাগে সিমান ঢেকীয়া লৈ যাব পাৰিব। এইবোৰ চাওক কিমান ঢেকীয়াবোৰ চিঙি আছোঁ। ফ্ৰিজত লৈ যাব আৰু মই এইবোৰ ঢেকীয়া চিঙিলোঁ। চাওক কিমান ধুনীয়া পৰিৱেশ। আৰু যদি মন চন বেয়া হৈ থাকে, ইয়ালৈ আহিলে মন পাতল হৈ যাব। আপোনালোকে যদি আহিবলৈ ইচ্ছা কৰে, এই অৰণ্যখনৰ মাজলৈ আপোনালোকে আহিব পাৰিব। এতিয়া আমি ঘৰলৈ আহিলোঁ। হেল্ল' গাইজ, আপোনালোকে যদি অৰণ্যখনৰ লগতে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।